কবিতাৰ শিৰোনাম পাগলবোৰ এনেকুৱাই। পাগলবোৰ এনেকুৱাই, বুজি নাপায় এই কঠিন পৃথিৱীখনৰ কঠিন কঠিন ভাষাবোৰ। তাহাঁতি নাজানে সা সম্পত্তিৰ পিছত দৌৰিবলৈ, নাজানে লোকক দুখ দি নিজৰ অভিপ্ৰায় পূৰাবলৈ। মুকলি আকাশৰ তলত চিঞৰি চিঞৰি বিন্দাছ গান গাই ফুৰা তাহাঁতে একোটা পাগল। ৰ'দ বৰষুণ চিনি নাপায় ইহঁতবোৰে, ডাষ্টবিনৰ মাজতো বিচাৰি ফুৰে খাদ্য, কেৱল পেটৰ কেঁচু কুমটি কেইটা মাৰিবলৈকে। কি যে অদ্ভুত, কেৱল মজগুল হৈ থাকে নিজৰ মাজতেই। কেতিয়াবা চিঞৰি চিঞৰি গান গায়, কেতিয়াবা অৰ্থহাস্য কৰে, নতুবা অকাৰণতেই কান্দিব ধৰে। ভয় নাখাব দেই, আপোনাক অপকাৰ কৰিবলৈ নাযায় কাহানিও। কেতিয়াবা অলপ মৰম দি চাবচোন, হৃদয়ৰ পৰা ভাল পাব আপোনাক। এই স্বাৰ্থপৰ পৃথিৱীখনৰ দৰে কৃত্ৰিমভাৱে নহয়। ইহঁতবোৰে কেৱল মৰমৰ ভাষাহে বুজি পায়, কাৰণ ইহঁতে এই কঠিন পৃথিৱীৰ একোজন সহজ সৰল মানুহ, যি বুজি নাপায় টান টান ভাষাবোৰ, বুজি পায় মাথোন মৰম। সঁচাকৈ পাগলবোৰ এনেকুৱাই। ধন্যবাদ।